আজি ইয়াত ফুলনি চাৰ্কুলত আমি ইয়াত আহিছোঁ আৰু এটা স্মাৰকপত্ৰ আমি দাখিল কৰিছোঁ, লিখিতভাৱে এটা কাগজ আমি ইয়াত দিছোঁ। যিহেতু ইয়াৰ স্পষ্টকৈ আমি এটা কথা চিধাকৈ আৰু স্পষ্টকৈ আমি এটা কথা কৈছোঁ যে আৰু এইখিনিত কেইদিনমান পূৰ্বে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম মহোদয়ে তেখেতে স্পষ্টকৰণ কৰা হৈছে এটা ক্ষেত্ৰত, যিহেতু লিষ্ট পতাৰ বিষয়টো লৈ পেলাই, যিহেতু আৰু কাৰ্বি আংলঙত ইমান দিন ধৰি এটা প্ৰতিবাদ কৰিছে, সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান কথা প্ৰকাশ কৰিছে, যিমানখিনি তাত অনা অসমীয়া যিমানখিনি নন ট্ৰাইবেল আছে তেওঁলোকে পতাটোক লৈ পেলাই তেওঁলোকে দাবীখিনি কৰি আছে। সেইটো লৈ পেলাই আমি আৰু 14 আগষ্টত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ পৰা এটা কাগজ দিছে, য'ত নেকি সেই লিষ্টৰ বিষয়টো লৈ পেলাই এটা জাননী দিছে, যাতে সেইটোত লিষ্টটো পুনৰ এটা স্ক্ৰুটনি কৰি পেলাই এটা পতাকটো লৈ পেলাই এটা যাতে প্ৰচেছ কৰে, সেইটো লৈ পেলাই এটা জাননী এটা দিয়া হৈছে। যে সেইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ, সেইখিনি কাগজ দিয়াৰ লগে লগে বহুতখিনি নন ট্ৰাইবেল অসমীয়ালৈকে একদম আনন্দিত দেখুৱাইছে। সেইটোত আমি এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত আনন্দিত হোৱা কোনো কথা নাই, ইয়াত আনন্দিত হ'বলগীয়া কোনো কথা নাই। আমাৰ ফালৰ পৰা সিদ্ধ আৰু স্পষ্ট কথা আমি এটা কথা ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ সদস্য মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰণহাং ডাঙৰীয়া তেখেতে স্পষ্টকৰণ কৰা হৈছে যে যিসকল অনা অসমীয়া নন ট্ৰাইবেল লোকে কাৰ্বি আংলঙত 1951 চনত অৰ্থাৎ 1951ৰ আগত আহিছে তেওঁলোকহে মাত্ৰ পতাখিনি সংগ্ৰহ কৰিব পাৰিব, অৰ্থাৎ পতা ইছ্যু কৰিব পৰা সেইখিনি যোগ্যতাখিনি থাকিব। তাৰ মানে যিসকল 1951 চনৰ পিছত অহা হৈছে বা 1951ৰ পিছত অহা হৈছে তেওঁলোকে না পতা সংগ্ৰহ কৰিব পাৰিব, আৰু বৰ্তমান তেওঁলোকৰ হাতত যিখিনি লিষ্ট পতাই হওক যিকোনো কাগজ নহওক কিয় সেইখিনি কাগজ পত্ৰ গোটেইখিনি ৰিভোক কৰা হ'ব, আৰু সেইটো গোটেইখিনি ম্যাদী পতা গোটেইখিনি কেঞ্চেল কৰা হ'ব। আৰু সেইটো বিষয় লৈ পেলাই আমি ইয়াত আহিছোঁ, গোটেইখিনি আমি স্মাৰক পত্ৰখিনি আমি দাখিল কৰিছোঁ। আৰু সেইখিনি ক্ষেত্ৰত আৰু আমি যিটো দেখিছোঁ, যিটো শুনিছোঁ আৰু যিটো আমি পাইছোঁ, যিমানখিনি কাৰ্বি আংলং গোটেই কাৰ্বি আংলঙত কিছুমান অনা অসমীয়া নন ট্ৰাইবেলসকলে তেওঁলোকে প্ৰতিবাদ কৰিছে, ম্যাদী পতা লৈ পেলাই যিমানখিনি প্ৰতিবাদ কৰিছে, তেওঁলোক আমি যিটো দেখিছোঁ যিটো শুনিছোঁ তেওঁলোকে 1970 আৰু 1980ত অহা সকল হয়, 1980 চনৰ ওচৰে পাজৰে অহা তেওঁলোক হয়। সেইকাৰণে তেওঁলোকে যিটো নিয়মৰ মতে আচলতে তেওঁলোকে যিটো কাৰ্বি আংলং সাহিত্য সাহিত্য যিটো ষষ্ঠ অনুসূচীৰ অৰ্থাৎ 6 এৰিয়া যিহেতু হয়, আৰু যিহেতু সেইখিনি আইনৰ মতে তেওঁলোকে আৰু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰণহাং ডাঙৰীয়া তেখেতে স্পষ্টকৈ কোৱাৰ পাছত আমি এটা কথা বুজিছোঁ, আৰু সেইটো সংবিধানে যিটো কৈছে তেওঁলোকে যিটো 1970-80ত অহা অনা অসমীয়া সকল হয়, সেইকাৰণে তেওঁলোক সেইখিনি পতা পোৱা সেইখিনি অধিকাৰ নাই, আৰু না লিষ্ট পতা ধৰা অধিকাৰ আছে না পাতা ধৰা অধিকাৰ আছে, তেওঁলোকৰ কোনোই তাত অধিকাৰ নহ'ব। আৰু বৰ্তমান যিমানখিনি প্ৰতিবাদ কৰিছে, যিমানখিনি তেওঁলোকে দাবী কৰিছে, সেইটো দাবীটো কেতিয়াও পূৰণ কৰা নহ'ব। আৰু জানি বুজি যদি তেওঁলোকে দাবী কৰিছে, জানি বুজি যদি তেওঁলোকে প্ৰতিবাদ কৰিছে, সেইটো সংবিধান বিৰোধী, আৰু সংবিধান বিৰোধী কৰা মানে নিজৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি কিন্তু কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে যিকোনো পৰ্যায়লৈকে যাব পাৰোঁ, আৰু সেইটো মই সাজু হৈছোঁ। সেইটো হৈছে মই স্পষ্ট আৰু চিধাকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ, যাতে গোটেই কাৰ্বি আংলঙত যিমানখিনি অনা অসমীয়া যিমানখিনি নন ট্ৰাইবেল আছে তেওঁলোকে যাতে ভালকৈ বুজে আৰু নিজেই যাতে এইখিনি কথা বিশ্লেষণ কৰে যে তেওঁলোক 1951 চনত অহা নে 51 চনৰ পিছত অহা। 1951ৰ আগত যিসকলে আহিছে তেওঁলোকে গোটেইখিনি লেজিটিমেটলি সেই বস্তুখিনি তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু 1951ৰ পিছত যিসকলে আহিছে আৰু সেইটো নিজে গোটেইখিনি বুজি লোৱাৰ পিছত নিজে গোটেইখিনি বিশ্লেষণ কৰাৰ পাছতো যদিহে তেওঁলোকে প্ৰতিবাদ কৰিছে বা ৰাজপথ উত্তাল কৰিব চেষ্টা কৰিছে, সেইখিনি ক্ষেত্ৰত আমি সেই কাৰ্বি আংলঙৰ যিমানখিনি খিলঞ্জীয়া আছে সেইটোক আমি শান্তিৰে আমি আপোনালোকক সেইটো কৰিব নিদিওঁ। যিকোনো পৰ্যায়লৈকে আমি নিজৰ জাতি মাটি ভেটি সুৰক্ষা কৰাৰ স্বাৰ্থত সেইটো আমি আগবাঢ়িম। সেইটো পিছত আমাৰ কি পৰ্যায় কেনেকুৱা সেইটো পিছত দেখা যাব। সেইটো নাই আপোনালোকৰ মতেতো 1951ৰ পিছত অহা কথাটো পতাৰ বিষয়ে একো কৰিব নোৱাৰিব আপোনালোকৰ মতে? নাই, সেইটো নিশ্চয় কৰিব পাৰিব। এটা পৰিষদৰ সদস্যই যদি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰণহাং ডাঙৰীয়াই যদি স্পষ্টকৈ যিহেতু কৰা হৈছে সেইখিনি কথা পোৱা হৈছে, আৰু যিখিনি কৰিব লাগে সেইটো আমাৰ নিজৰ নিজাববীয়া কৰিব বিচাৰে সেইটো নহয়, সংবিধানে যিটো কয় সংবিধানৰ মতে কৰিব গৈ আছোঁ আমি, আৰু যিখিনি কৰি আছোঁ আমি সংবিধানৰ মতে আমি গোটেইখিনি আজি ইয়াত আহিছোঁ। সংবিধানৰ মতে যিটো লিখিত আছে বা সংবিধানে যিটো আমাক সেই আইনখিনি দিছে সেই আইনৰ মতে গোটেইখিনি আমি সেইটো কৰি আছোঁ, আৰু সেইটো যিমানখিনি 1951 চনত বা 1951ৰ পিছত যিমানখিনি পতা পোৱা হৈছে তেওঁলোকক সেই গোটেইখিনি পতাখিনি ৰোধ কৰিব লাগিব, সেইটো ৰিভক বা কেঞ্চেল সেইটো কৰিব লাগিব। সেইটো যদিহে এনেকে হয় যে 1951ৰ আগত তেখেতৰ পৰিয়াল হৈ থাকে তেন্তে তেখেতক বনাই দিয়া হ'ব নেকি? 1951ৰ আগত আহা তেখেতৰ পৰিয়াল যদি 1951ৰ পিছত আহা তেখেতৰ পৰিয়াল নামৰ পতা বনাই দিয়া হ'ব নেকি?
নাই সেইটো যদিহে 1951 পিছত ইয়াৰ আগৰ পৰা যিসকলে অহা তেওঁলোকৰ ল'ৰা তেওঁলোকৰ যদি সন্তান হয় তেওঁলোকৰ পৰিয়াল তেওঁলোকে সেই লেগেচিৰ মতে গোটেইখিনি পাতাখিনি পাব কিন্তু নতুনকে যিসকলে নন ট্ৰাইবেল অনা অসমীয়াসকলে 1951 পিছত আহিছে কিন্তু তেওঁলোকে সেইটো মানে পতা পোৱা বা সেইটো সংগ্ৰহ কৰা কোনো এটা যোগ্যতা বা সেই অধিকাৰটো সেইটো নাথাকিব সেইটো আৰু আমি ইয়াতে সেই স্মাৰক পত্ৰ আমি 3টা বস্তু আমি উল্লেখ কৰিছো যে যিমানখিনি 1951 চনৰ পিছত যিসকলে আহিছে তেওঁলোকক মানে পতাখিনি সংগ্ৰহ কৰিব দিয়া নহ'ব আৰু যিসকলৰ পতাখিনি পোৱাও গৈছে বা লিষ্ট পতাই হওক যি নহওক সেইটো গোটেইখিনি ৰিভক কৰিব লাগিব কেঞ্চেল কৰিবলগীয়া হ'ব আৰু ইয়াৰ পিছত বৰ্তমান সময়ত সেইটো কথা লৈ পেলাই যিটো চৰ্চিত হৈছে ইয়াৰ মাজত যদি কাৰোবাক যদি 1951 চনৰ পিছত যিসকলে আহিছে তেওঁলোকৰ নামত যিমানখিনি পতাখিনি ইছ্যু কৰিছে সেইখিনি যাৰ নামত পতা যাৰ পৰিয়াল